চৌত্ৰিশতম গৰৈমাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ আমি চতুৰ্থ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ চতুৰ্থ কাৰ্যসূচীত আছিল উত্তৰ গুৱাহাটীৰ ডাক্তৰ সীমা বৰা বাইদেউ, লগতে আমাৰ মাজত উপস্থিত আছে দেৱজিৎ কলিতা, ফজলুল হক চৌধুৰী। আমি এই কাৰ্যসূচীটি আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত উদযাপন সমিতিৰ তৰফৰ পৰা আমি ডক্টৰ সীমা বৰা স্বত্বাধিকাৰী আৰোহণ ফাউণ্ডেশ্যন আৰু দি আছাম পোষ্ট ইংলিছ নিউজ পেপাৰ আৰু লগতে তেখেতে এজনী সাহিত্যিকো। আমি উদযাপন সমিতিক এখনি ফুলাম গামোচা, এটি জাপি আৰু এখনি শৰাইৰে তেখেতক সম্ভাষণ জনোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ মাজত উপস্থিত হোৱা দেৱজিৎ কলিতা, বিশিষ্ট সমাজসেৱক, ছয়গাঁও। আৰু আমাৰ মাজত উপস্থিত আছে ডক্টৰ ফজলুল হক চৌধুৰী, বিশিষ্ট সমাজসেৱক। সীমা বৰা বাইদেউক আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাটি উদ্বোধন কৰি দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। বিহুতি আদৰৰ, বিহুতি চাদৰৰ, বিহুতি অসমৰ প্ৰাণ। এনেকুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমৰ মান। আজি ইমান সুন্দৰকৈ আয়োজন কৰা এই বিহুৰ গৰৈমাৰী আঞ্চলিক বিহু উদযাপন সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদক প্ৰমুখ্যে, উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা, লগতে আজি এই সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত সকলো বিহুববীয়া ৰাইজক মই সেৱা জনাইছোঁ। বছৰৰ নতুন বৰ্ষটিৰ ওলগ জনাইছোঁ। আমি সকলোৱে জানো বিহু তিনিটি, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। বিষুৱ ৰেখাৰ পৰাই বিহুৰ উৎপত্তি হৈছে। তিনিটি বিহুৰ ভিতৰতে আমাৰ বহাগক ৰঙালী আখ্যা দিছোঁ, কিয়নো ৰঙালী বিহুটি ৰঙৰ উৎসৱ বুলি আমি ভাবোঁ বা ৰঙৰ উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ। এই বিহু আমি 7 দিনে পালন কৰোঁ, কিন্তু বৰ্তমান আমি গোটেই বহাগৰ মাহটোৱেই পালন কৰিব ধৰিছোঁ। বিহুৰ প্ৰথম দিনা গৰুক আমি ঘৰত আমাৰ যিবোৰ পোহনীয়া জীৱ জন্তু তেওঁলোকক সেইবোৰক ন পঘা দিওঁ। কেৱল জীৱ জন্তু বুলিয়ে নহয়, প্ৰকৃতিও নৱকুহিমাত মেলে, প্ৰকৃতিলৈ নতুন মাদকতা আহে। প্ৰকৃতিৰ লগতে আমাৰ মানুহৰো মনবোৰ সলনি হয়। সেই কোৱা হয়, চতি গৈ গৈ বহাগী পালেহি, ফুলিলে ভেবেলি লতা, কৈ নকৈ থাকিলে উৰকে নপৰে, ৰঙালী বিহুৰে কথা। আমি ৰঙালী বিহুৰ কথা যদি কৈ থাকোঁ, উৰকেই নপৰে। আমি যে বৰ্তমান বিহু মঞ্চত বিহু পৰিৱেশন কৰা হৈছোঁ, পূৰ্বতে এই বিহু আছিলে গছতলৰ বিহু। গছতলৰ বিহু স্বৰ্গদেউ ৰুদ্ৰসিংহই মঞ্চৰূপ দিলে আৰু তেওঁ ৰাজত্ব কালতে, তেখেতৰ দিনতে বিহু হুঁচৰি, পূৰ্বতে বিহু হুঁচৰি নাছিলে, কিন্তু তেওঁৰ ৰাজত্ব কালতে ৰাইজে ঘৰে ঘৰে গৈ বিহু হুঁচৰি নাম গোৱা হ'ল আৰু ৰাইজে আশীৰ্বাদ ল'লে। গতিকে ৰুদ্ৰসিংহই আজি আমি যি বিহু উদযাপন কৰিছোঁ মঞ্চ বিহু, তেওঁৰ কাৰণে হয়তো সফল হৈছে বুলি আমি ক'ব পাৰিম। আজি ইমান সুন্দৰকৈ
এনেকৈ আমাক আদৰি আনি গৰৈমাৰীৰ ৰাইজে যিখিনি সন্মান দিছে সেই সন্মান কেতিয়াও পাহৰিব নোৱাৰোঁ। আগলৈও আমাৰ ইয়াতে যিবোৰ অনুষ্ঠান হয় প্ৰত্যেকটো অনুষ্ঠানতে আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যদি কিবা সহায় কৰিব পাৰোঁ সদায় এই অঞ্চললৈ মোৰো সহায় থাকিব। আমাৰ আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা লগতে আসাম পোষ্টৰ তৰফৰ পৰাও যদি সহায় কৰিব পাৰোঁ। বহুত সময় আপোনালোকক ৰখালোঁ, খুব আজি যান জঁট আছিলে সেয়ে, গতিকে সকলো হয়তো ভাগৰি পৰিছে। খুব বেছি কথা নকওঁ, শেষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি কথাই, বহাগ মাথো এটি যিটো নহয় ই এটি মাহ, ই অসমীয়াৰ আয়ুস ৰেখা জনজীৱনৰ ইচ্ছা। বহাগৰ লগতে নৱবৰ্ষটিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত সুখ, শান্তি, সমৃদ্ধি আৰু আমি সকলোৱে শান্তি সম্প্ৰীতিৰে যাতে অসমখনত বাস কৰিব পাৰোঁ। আমাৰ একতাৰ এনাজৰীডাল সদায় এনেকৈ, আজি এই অঞ্চলত দেখি মোৰ খুব ভাল লাগিছে যে আমি সকলোৱে ইয়াতে হিন্দু মুছলিম বুলি কোনো কথা নাই, আমি সকলোৱে অসমীয়া। আমি অসমীয়া হৈ জীয়াই থাকিব লাগিব আৰু আমি অসমীয়াই আমাৰ বাপতিসাহোন বিহুটি জীয়াই ৰাখিব লাগিব। আৰু এটা কথা কওঁ, মই একেবাৰে সুখী আৰু আপ্লুত হৈছোঁ। এই কথাষাৰ মই আজি ক'ম বুলি ভাবিছিলোঁ। ইয়াতে যে আপোনালোকে গামোচা দিছে, প্ৰকৃততে আমি মানুহে সদায় এটা ফুলৰ গামোচাখনৰ এফালে থকা ফুলৰহে গামোচা সদায় মানুহক প্ৰদান কৰে। দুইফালে যিবোৰ ফুল থাকে সেয়া আমি ভগৱানকহে প্ৰদান কৰোঁ। গতিকে এই আপোনালোকৰ যিটো পৰম্পৰা কেতিয়াও নেৰিব আৰু আমাৰ অসমীয়া সংস্কৃতি সকলোৱে ধৰি ৰাখিব বুলি মই আশা কৰি, সকলোৰে দীৰ্ঘায়ু কামনা কৰি, সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। ধন্যবাদ। বাইরে গিয়ে সাজলো Manisha ba? Ekni. Umay dia. Emina, কি খবর? রাখি গো
বাইদেউ মাছ কেইটা বোলে খাব যাম না খাবলৈ যাম নে মাছ চৌত্ৰিশতম গৰৈমাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ আমি চতুৰ্থ কাৰ্যসূচীলৈ আগবাঢ়িছিলোঁ। আমাৰ চতুৰ্থ কাৰ্যসূচীত আছিল সদৌ গুৱাহাটীৰ ডাক্তৰ সীমা বৰা বাইদেউ, লগতে আমাৰ মাজত উপস্থিত আছে দেৱজিৎ কলিতা, ফজলুল হক চৌধুৰী। আমি এই কাৰ্যসূচীটি আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত উদযাপন সমিতিৰ তৰফৰ পৰা আমি ডক্টৰ সীমা বৰা স্বত্বাধিকাৰী আৰোহণ ফাউণ্ডেশ্যন আৰু দি আছাম পোষ্ট ইংলিছ নিউজ পেপাৰ আৰু লগতে তেখেতে সাহিত্যিকো আমি উদযাপন সমিতিক এখনি ফুলাম গামোচা, এটি জাপি আৰু এখনি শৰাইৰে তেখেতক সম্ভাষণ জনোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ মাজত উপস্থিত হোৱা দেৱজিৎ কলিতা বিশিষ্ট সমাজসেৱক ছয়গাঁও আৰু আমাৰ মাজত উপস্থিত আছে ডক্টৰ ফজলুল হক চৌধুৰী বিশিষ্ট সমাজসেৱক সীমা বৰা বাইদেউক আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাটি উদ্বোধন কৰি দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ।